মই জেলসিং কোচ মই এটা কবিতা লিখিছিলোঁ। এই কবিতাটি আজি আপোনালোকৰ মাজত আবৃত্তি কৰিব চেষ্টা কৰিছোঁ। কবিতাটো আবৃত্তি কৰোঁতে আৰু লিখোঁতে যদি কিবা ভুল হৈ গৈছে তেতিয়াহ'লে সমূহ অসমবাসীসকলে মই বিনম্ৰতাৰে হাত জোৰ কৰি প্ৰাৰ্থনা ক্ষমা কৰি দিম। কবিতাটোৰ নাম হ'ল উদ্ভিদ আৰু মানুহ। উদ্ভিদ, মানুহ আৰু মানুহ ক'বলৈ ওলাইছোঁ আজি মানুহৰ কথা, ক'বলৈ বিচাৰিছোঁ আজি উদ্ভিদ গছ বনৰ কথা। আমি সকলোৱে জ্ঞাত যে শ্ৰেষ্ঠ জীৱী হ'ল মানুহ। আমি সকলোৱে জ্ঞাত যে শ্ৰেষ্ঠ জীৱী হ'ল মানুহ। কিন্তু সকলোৱে জানো একক কথাত ক'ব পাৰিমনে যে মই শুদ্ধ মনেৰে নিষ্ঠা সহকাৰে কাম কৰিছোঁ বুলি? যদি পাৰিছে তেতিয়াহ'লে তেওঁ ধন্যবাদৰ পাত্ৰ, তেওঁক ধন্যবাদ জনাইছোঁ। কিন্তু উদ্ভিদ গছ বনে পাৰিছে। হে জগতৰ মানুহ, হে জগতৰ মানুহ, একেইদিন একেই ৰাতি, কেতিয়াবা সময় লৈ এবাৰ ভাবিবা, এবাৰ ভাবিবা, এবাৰ ভাবিবা। ধন্যবাদ।